নতুন শিক্ষানীতিৰ আধাৰত পোন প্ৰথমবাৰৰ বাবে এবাৰ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব সৰ্বমুঠ 4,22,174 গৰাকী ছাত্ৰ-ছাত্ৰী। নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব লগা 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টাকৈ মুখ্য বিষয়ত নতুন পৰিৱৰ্তন আনিছে সেবাই। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ত থাকিব 2খনকৈ উত্তৰ বহী। প্ৰথমখন উত্তৰ বহী হ'ব 8 পৃষ্ঠাৰ অবজেক্টিভ প্ৰশ্নৰ উত্তৰ লিখিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে। দ্বিতীয়খন উত্তৰ বহী হ'ব 16 পৃষ্ঠাৰ য'ত বৰ্ণনাত্মক অৰ্থাৎ ডেছক্ৰিপটিভ প্ৰশ্নৰ উত্তৰ লিখিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে। কুৱেশ্যন পেপাৰ এটাই। প্ৰথমতে আমি পৰীক্ষা কেন্দ্ৰসমূহক নিৰ্দেশনা দিছোঁ যে প্ৰথমতে তেওঁলোকে যিটো অবজেক্টিভ টাইপৰ কুৱেশ্যন পেপাৰৰ বহি আছে সেইটো তেওঁলোকক ছাত্ৰ-ছাত্ৰীসকলক যোগান দিব। তেওঁলোকে তাত আৰম্ভ কৰিব আৰু 45 মিনিট পিছত তেখেতসকলক দ্বিতীয় বহীখন দিব। আৰু দ্বিতীয়খন বহি দিয়াৰ লগে লগে আমি পৰীক্ষাৰ্থীক এটা অনুৰোধ জনাইছোঁ যে তেওঁলোকে পোৱাৰ লগে লগে দুয়োখন বহি যাতে গাঁঠি লয়। ইফালে পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে সকলো কেন্দ্ৰত সংস্থাপন কৰা হৈছে চিচি কেমেৰা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাবে জাৰি কৰা হৈছে 144 ধাৰা, যাতে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত কোনো লোক সোমাব নোৱাৰে। পৰীক্ষা কেন্দ্ৰসমূহত থাকিব ফ্লাইং স্কোৱাড, চাইবাৰ সেল। মোৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অনুৰোধ আছে যে এই বছৰ তেওঁলোকৰ ভাল সুবিধা আছে, 50% অবজেক্টিভ আছে, 50% ডেছক্ৰিপটিভ আছে। তেওঁলোকে সুকলমে ভালকৈ পৰীক্ষা দিয়ক, নিজে জানি পৰীক্ষা দিয়ক, নকল কৰা বা বেলেগ কোনো আচৰণ যাতে নকৰে, তেতিয়াহে ভৱিষ্যত জীৱন উন্নতি হ'ব। মুঠতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু সেবা। উল্লেখ্য যে পৰীক্ষাৰ শেষ হোৱাৰ পিছত 2 মাহৰ ভিতৰতে ফলাফল ঘোষণা কৰা হ'ব বুলিও স্পষ্ট কৰি দিলে সেবাই। কেমেৰা পাৰ্চন বিপুল ৰাজৰ সৈতে মিতালী কোঁৱৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।